গোলাঘাটৰ মইনাপাৰৰ এজন ছাত্ৰ আক্ৰান্ত হৈছে এক জটিল ৰোগত। লগৰ সমনীয়াই বৰশীবাই প্ৰাণজুৰি নদীত সাঁতুৰি নাদৰিক শৈশৱৰ সোণোৱালী সময়বোৰ পাৰ কৰাৰ সময়তে শৈশৱৰ মাজবাটতে এক জটিল ৰোগত আক্ৰান্ত হৈছে গোলাঘাটৰ মইনাপাৰ হাইস্কুলৰ ৮ম শ্ৰেণীৰ ছাত্ৰ বিশাল তুৰী। মইনাপাৰত প্ৰয়াত হিৰেণ তুৰী আৰু মীনাতুৰীৰ পুত্ৰ বিশাল কিছুদিনৰ আগৰে পৰা অসুস্থ হোৱাত তেওঁক প্ৰথমে গোলাঘাটত আৰু পিছত মাৰ্চ মাহত যোৰহাটলৈ চিকিৎসাৰ বাবে নিয়া হ'ল। যোৰহাটৰ মহাবিদ্যালয়ত শিশুটিৰ ব্ৰেইনৰ টিউমাৰ ধৰা পৰে। অতি দৰিদ্ৰ পৰিয়ালটোক স্থানীয় লোকে ধন তুলি চিকিৎসা কৰাই আছিল। এনে সময়তে লকডাউন হোৱাত বিশালক কিছু ঔষধ লিখি দি চিকিৎসকে তোমাৰ এতিয়া খৰচ পাতি কেনেকৈ কৰিছা? তোমাৰ নিজৰ ইনকাম কি? নিজৰ ইনকামটো একো নাই। ৰাইজে সহায় কৰিছেনে? লোকে সহায় কৰিছে, গাঁৱৰ ঘৰৰ ওচৰৰ মানুহ গোটেইখিনি মিলি সহায় কৰিছে। সহায় কৰা দেখি এতিয়া আনিছোঁ আৰু যোৰহাটত। কি কয়? অপাৰেশ্যন কৰিবলৈ 19,000 টকা লাগিব কৈছে। পাতি চব ল'বলৈ কৈছেগৈ। এতিয়া পইচা হাতত পইচা নাই যে কেনেকৈ অপাৰেশ্যনটো কৰোঁ। নহ'লে যোৰহাটৰ ডাক্তৰে কৈছে 19,000 টকা লাগে। ডক্টৰে মেডিকেল কলেজত, যোৰহাট মেডিকেল কলেজত তাত এতিয়া ৰিপৰ্টখিনি চব দিয়াৰ পাছতহে ডক্টৰে অপাৰেশ্যন কৰিব। কাগজ পত্ৰ আধা আধি হ'লেগৈ, খালি অকল MRI কৰিবলৈ আছিলে। MRI কৰিবলৈ আছে। তেনেকুৱাতে আমাক ৰিলিজ কৰি দিলে লকডাউনৰ কাৰণে। মোক ৰাইজে সহায় কৰক, আৰু যিখিনি ৰাইজে সহায় কৰিছে সেইখিনিয়ে একো হোৱা নাই। গতিকে আপোনালোকে মিলি সহায় কৰক। চেষ্টা কৰিছোঁ, মানে অসম চৰকাৰৰ পৰা সহায় বিচাৰিছে। অসম চৰকাৰৰ পৰা সহায় বিচাৰিছোঁ। আৰু মোবাইলৰ নম্বৰ 6001119123 তাতে কল কৰিব। নামটো কি তোমাৰ? আনন্দ 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 কি? চৰি। ফোন নম্বৰটো আকৌ এবাৰ কোৱা। 6001119123 বিদায় দিলে। আধাখুনীয়াকৈ চিকিৎসা কৰাৰ বাবে বিশালক ৰোগে জটিল ৰূপে ধাৰণ মঙলবাৰে পৰিয়ালটোৱে পুনৰ ৰাইজৰ সহায় বিশালক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ গৈছে। বিশালৰ চিকিৎসাৰ আৰম্ভণিতে 50,000 টকা প্ৰায় খৰচ হ'ল। এতিয়া তেওঁক এক বুজন পৰিমাণৰ ধনৰ আৱশ্যক হৈছে। সেয়েহে দৰিদ্ৰ পৰিয়ালটোৱে ৰাইজৰ পৰা আৰ্থিক সহায় আগবঢ়াব বিচাৰিছে। সদাশয় ব্যক্তিয়ে অসম গ্ৰামীণ বিকাশ বেংকৰ গোলাঘাট শাখাৰ 739801001974 নম্বৰৰ একাউণ্ট আৰু IFSC কোড UTBIORRBAGB ধন জমা দি শিশুটিৰ জীৱন ৰক্ষা কৰাত সহায় কৰিবৰ বাবে পৰিয়ালৰ লোকে কাটৰ আহ্বান জনাইছে। ইচ্ছুক সদাশয় লোকে 6001119123 নম্বৰৰ ফোনত যোগাযোগ কৰিব পাৰিব। সেয়েহে সদাশয় ব্যক্তিসকলৰ প্ৰতি বিশেষ অনুৰোধ যে এই শিশুটিক অতি সোনকালে সুস্থ হ'বলৈ যাতে সকলোৱে তেওঁলোকৰ সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। গোলাঘাটৰ পৰা পাৰ্থজ্যোতি বৰাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া। 0019743 আৰু IFSC কোড হ'ল UTBIORRBAGB। এইটোত মানে ৰাইজে সহায় কৰিব পাৰিব, পইচা দিব পাৰিব। ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম বিশাল তুৰী। কোন ক্লাছত পঢ়িছে? ক্লাছ 8ত। ক্লাছ 8ত। আজি ক'ত নিছে তাক? আজি যোৰহাট মেডিকেল। যোৰহাট মেডিকেল। এবাৰ নিওঁতে কিমান টকা খৰচ হৈছিলে? আগতে আপোনাৰ 30-40,000 টকা খৰচ কৰিছে। সেইটো পইচা কোনে লৈছিলে? এনেকৈ ৰাইজে সহায় কৰি দিছে।
তাত ধাৰ লৈছে আৰু কোনো ৰাইজে সহায় কৰিছে 200 150 এনেকৈ কৰি হস্পিটেলৰ কোনে লৈছিলে পইচাটো ডক্টৰে লৈছে ডক্টৰে হয় কিমান টকা ল'লে এনেকৈ আপোনাৰ বাহিৰা দৰৱ চৰব কিনোতে ধৰক 30-40 হাজাৰ টকা খৰচ হৈছে এতিয়া 10,000 টকা আপোনাৰ মেডিকেলত জমা কৰা হৈছে বুলি কৈছে যোৰহাটত হয় তাৰ কিবা অটল অমিত কাৰ্ড চাৰ্ড আছে নেকি আছে আছে তাৰ পৰা কিবা পাইছে নাই তাৰপৰা তেনেকৈ পোৱা নাই নাই এপ্লাই কৰিছিলে পোৱা নাই